हेलो गाइस नमस्कार কি খবৰ আপোনালোকৰ মোৰ ভালে নিশ্চয় আপোনালোকৰ ভালে আছে আৰু আজি এটা মই ৰেচিপি লৈছো আপোনালোকৰ বাবে এইটো আছে আলু আৰু পনীৰ ৰেচিপি তেনেহলে আহকচোন মই ভিডিওটো আৰম্ভ কৰোঁ তাৰ বাবে লৈছো মই পনীৰ কাটি লৈছো টুকুৰা টুকুৰি কৰি আৰু বইল আলু মই দুটা লৈছো তাৰ পাছত লৈছো বিলাহী দুটা কাটি লৈছো মই দীঘল দীঘল কৰি আৰু লৈছো মই পিয়াজ এটা ফালি লৈছো তেজপাত দুটা কেঁচা জলকীয়া তিনিটা আদা এডোখৰ ৰসুন 7 ফুট মান লৈছো ধনিয়া লৈছো দুমুঠি কাটি কাটি লৈছো আৰু লৈছো মই দালচেনি এটুকু মই পিয়াজটো কাটি ললো মিহিকৈ আৰু এতিয়া মই গোটেইখিনি ধুনীয়াকৈ মিক্সাৰ দি পিছি লম তাতে মই কেঁচা জলকীয়া কেইটাও দি দিছো আদা টুকু দি দিছো আৰু ৰসুন কেইটাও দি দিছো আৰু মই আলু কেইটাও দি দিম তাতে আৰু এতিয়া মই ধুনীয়াকৈ পেষ্ট বনাই লম পিছি ললো এয়া বাউল এটাত উলিয়াই লৈছো এতিয়া মই গেছটো অন কৰি দিছো তাৰ পাছত মই এটা পেন বহাই দিছো গৰম হোৱালৈকে আমাৰ পেনটো গৰম হৈ গৈছে এতিয়া মই তাতে মিঠাতেল দি দিম তেল গৰম হৈছে মই এতিয়া পনীৰটো দি দিছো হালধি দি দিছো যদি আপোনালোকে ফ্ৰাই নকৰে তেনেহলে গৰম পানীত অলপ সময় আপোনালোকে তিয়াই থৈ দিব মই মাজে মাজে লৰাই দিছো পনীৰটো হৈ গৈছে এতিয়া মই উঠাই লৈছো এতিয়া মই সেই তেলতে জিৰা অলপ দি দিছো 1 চামুচ দি দিছো আৰু তাতে দিছো তেজপাত এটা এতিয়া মই মিক্সিত পিছি থৈ দিয়া এই মিশ্ৰণটো মই এতিয়া ইয়াতে দি দিছো এতিয়া মই ভালদৰে লৰাই ল'ম এতিয়া জুইটো অলপ হাই ফ্লেমত দিব পেষ্টটো মই ভালদৰে লৰাই দিম যাতে তাত থকা পানীৰ ভাৱটো শুকাই যায় আৰু ৰসুন আদাৰ গোন্ধটো যাতে মৰি যায় কেঁচা গোন্ধটো যাতে একেবাৰে থাকিব নালাগে এতিয়া মই তাতে দিছো হালধি 1 চামুচ নিমখ সৰু চামুচেৰে মই 2 চামুচ দিম 2 চামুচ দিছো কবা ভালদৰে লৰাই ল'ব
যাতে পেষ্টটো লাগি নধৰে তাৰ বাবে মই ঘনে ঘনে লৰাই আছোঁ। এতিয়া মই তাতে দিছোঁ ধনিয়া পাউডাৰ 1 চামুচ, জলকীয়া গুড়ি দিছোঁ 1 চামুচ আৰু আধা চামুচ দিছোঁ গৰম মছলা। ভালদৰে মিক্স কৰি লওঁ। ঘনে ঘনে লৰাই আছোঁ যাতে লাগি নধৰে। এতিয়া মই গেছটো মিডিয়াম ফ্লেমত থৈছোঁ আৰু 2 মিনিটৰ কাৰণে ঢাকি দিছোঁ। মই এতিয়া ঢাকনখন খুলি দিছোঁ। ধুনীয়াকৈ উতলিছে। এতিয়া মই তাতে পনীৰ গিটিকো দি দিম। বেটাৰটো ধুনীয়াকৈ মিক্স কৰি লৈছোঁ মই। এতিয়া লাগিবলৈ আৰম্ভ হৈছে আৰু মই এতিয়া তাতে দিম পানী। মই আধা গিলাচ দিছোঁ। বেছি পনীয়া নকৰোঁ মিশ্ৰণটো। খুব সহজভাৱে বনাইছোঁ, আপোনালোকেও বনাই খাব। এতিয়া মই কাটি থৈ দিয়া ধনিয়াখিনি ওপৰতে দি দিছোঁ। ভালদৰে লৰাই দিছোঁ। তাৰপাছত মই এতিয়া আকৌ 2 মিনিটৰ কাৰণে ঢাকি থৈ দিম। আমাৰ 2 মিনিট হৈ গৈছে। এতিয়া মই খুলি চাইছোঁ, কালাৰটো ধুনীয়া ওলাইছে। আলুৰ পনীৰ হৈ গৈছে। মই এতিয়া ঘিউ 1 চামুচ দি দিছোঁ। আপোনালোকে বাটাৰো দিব পাৰে। এতিয়া ভালদৰে লৰাই লওঁ। আমাৰ ধুনীয়াকৈ গ্ৰেভি হৈ গৈছে, দেখিছে আপোনালোকে। এতিয়া মই এটা পাত্ৰত উলিয়াই দেখাইছোঁ আপোনালোকক। আপোনালোকে গৰমে গৰমে পৰিৱেশন কৰিব পাৰে। মই এতিয়া ওপৰে ওপৰে ধনিয়া পাত অলপ সজাই দিছোঁ। গাইজ, মোৰ ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে বাৰু? যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।